সুপ্ৰভাত ইতিহাসত আজিৰ দিনটো আজি 4 ফেব্ৰুৱাৰী আজি বিশ্ব কৰ্কট দিৱস বিশ্ব স্বাস্থ্য সংস্থা বা চমুকৈ হুৱে কৰ্কট ৰোগ আৰু ইয়াক কেনেকৈ নিৰাময় কৰিব পাৰি তাৰ বিষয়ে মানুহক সজাগ কৰিবলৈ 4 ফেব্ৰুৱাৰী দিনটো বিশ্বজুৰি প্ৰতি বছৰে বিশ্ব কৰ্কট দিৱস হিচাপে পালন কৰি আহিছে 1895 চনৰ আজিৰ দিনটোতে আমেৰিকাৰ চিকাগোত প্ৰথমখন ৰুলিং লিফ্ট উদ্বোধন কৰা হয় 1920 চনৰ আজিৰ দিনটোতে লণ্ডন আৰু দক্ষিণ আফ্ৰিকাৰ মাজত প্ৰথম বিমান সেৱা আৰম্ভ হয় 1922 চনৰ আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত চৌৰি চৌৰা কাণ্ড সংঘটিত হয় 1924 চনৰ আজিৰ দিনটোতে অসুস্থতাৰ বাবে মহাত্মা গান্ধীক বিনা চৰ্তে মুম্বাই জেলৰ পৰা মুকলি কৰি দিয়া হয় 1948 চনৰ আজিৰ দিনটোতে সিংহল অৰ্থাৎ শ্ৰীলংকা স্বাধীন হৈছিল 2004 চনৰ আজিৰ দিনটোতে বিশ্বক সলনি কৰা ছ'চিয়েল নেটৱৰ্কিং ছাইটটো মাৰ্ক জুকাৰবাৰ্গে আৰম্ভ কৰে 2006 চনৰ আজিৰ দিনটোতে আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাই ইৰাণৰ পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ বিষয়টো নিৰাপত্তা পৰিষদলৈ প্ৰেৰণ কৰে